নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ বিদেশৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিক লৈ ডাঙৰ ঘোষণা। নিবনুৱা যুৱক যুৱতীয়ে পাব 2 লাখ টকা। ইয়াৰে 1 লাখ টকা দিব চৰকাৰে, বাকী 1 লাখ টকা 10 বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব। এই যুৱক যুৱতীসকলক বাছনিৰ পিছত দিয়া হ'ব ব্যৱসায়ৰ প্ৰশিক্ষণ। প্ৰতি বছৰে লাভ কৰিব এই আঁচনি। এই আঁচনিখনৰ 2টা ভাগ আছে। ইঞ্জিনিয়াৰ, কৃষি, ভেটেৰিনাৰী পাছ কৰাসকলে লাভ কৰিব 5 লাখ টকা। 5 লাখৰ 2.5 লাখ টকা দিব চৰকাৰে। 8 মাৰ্চত লাভ কৰিব 5 লাখ টকা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? আপোনাৰ বাবে আহিছে এটা সোণালী সুযোগ। তালিকাৰ পৰা বাদ পৰা হিতাধিকাৰীয়ে এইবাৰ লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। 2 কোটি ঘৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিছে অনুমোদন। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব চৰকাৰে। সমষ্টিয়ে হাজাৰ হাজাৰ হিতাধিকাৰীক বিতৰণ কৰিব ঘৰ। ঘৰ লাভ কৰিবলৈ আপোনাৰ হাতত থাকিব লাগিব যাৱতীয় প্ৰমাণ পত্ৰ। ইংৰেজ চৰকাৰী ঘৰৰ বাবে আপুনি পূৰণ কৰিব লাগিব প্ৰপত্ৰ। প্ৰপত্ৰ পূৰণৰ পিছতে তালিকাত আহিব আপোনাৰ নাম। হিতাধিকাৰীৰ তালিকাত নাম আহিলে আপোনাৰ একাউণ্টত সোমাব টকা। এটা ঘৰৰ নামত একাউণ্টত সোমাব 1,30,000 টকা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, বিধায়কৰ পদ এৰিব অখিল গগৈয়ে। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। যিকোনো মুহূৰ্ততে পদত্যাগ কৰিব পাৰে অখিল গগৈয়ে। অখিল গগৈয়ে দিলে স্পষ্ট ইংগিত। 108 নম্বৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰতিনিধি অখিল গগৈ। কাৰাগাৰত থাকিয়ে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল অখিল গগৈয়ে। বিধায়ক হিচাপে থকাৰ বাবেহে ডাঙৰ আন্দোলন কৰা নাই অখিল গগৈয়ে। বিধায়ক পদ ত্যাগ কৰিয়ে চৰকাৰৰ বিৰুদ্ধে ঘোষণা কৰিব পাৰে বৃহৎ আন্দোলন।